মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইয়াত থকা ছবিখন দেখা পাইছানে? ইয়াত আমি কি দেখিছোঁ? এটা ধুনীয়া প্ৰাকৃতিক দৃশ্য আৰু এজন ককা দেখিছোঁ আৰু এজনী সৰু ছোৱালী দেখিছোঁ, হয়নে? গতিকে এই কবিতাটিত নিজৰ জন্মভূমিৰ কথা কোৱা হৈছে, যি গাঁৱলীয়া পৰিৱেশেৰে সমৃদ্ধ। এতিয়া তোমালোকে ভালদৰে কবিতাটি চাই যোৱা। মাই নেটিভ লেণ্ড মানে মোৰ জন্মভূমি বা মোৰ মাতৃভূমি। He asked me, the old man by the street. কি কৈছে? He asked me, তেওঁ মোক সুধিছে। The old man by the street. কি কৈছে? ৰাস্তাৰে পাৰ হৈ যোৱা বুঢ়া মানুহগৰাকীয়ে সুধিছে। Blind, lonely and poorer than me. অন্ধ, অকলশৰীয়া, মোতকৈ দুখীয়া। Tell me what my land is like. তেওঁ কি কৈছে? যে কোৱাচোন মোৰ দেশখন কেনেকুৱা? পিছত সৰু ছোৱালীজনী কৈছে। কি কৈছে? Breathe, ককা. I said breathe deep. কি কৈছে? উশাহ লোৱা ককা। I said, মই ক'লোঁ breathe deep. তাৰমানে গভীৰভাৱে উশাহ লোৱা। The warm air that reminds you of your childhood friends is what your land is like. Warm air তাৰমানে কি? উষ্ম বা গৰম বতাহ বা উষ্ম বা গৰম বায়ু। এই যে উষ্ম বা গৰম বায়ু তুমি উশাহত লৈছা, এই বতাহে যে তোমাক সৰু কালৰ বন্ধু-বান্ধৱীৰ কথা মনত পেলাই দিছে, তোমাৰ কেনেকুৱা অনুভূতি হৈছে? এনেকৈ কোনে কৈছে? সৰু ছোৱালীজনীয়ে ককাক কৈছে, মানে বৃদ্ধ মানুহগৰাকীক কৈছে। The cool breeze on your face this morn. কুল মানে কি? কুল মানে শীতল আৰু ব্ৰিজ মানে মৃদু বতাহ, হয়নে? এই যে মৃদু বতাহ, শীতল মৃদু বতাহে ৰাতিপুৱাই যে তোমাৰ মুখমণ্ডল চুই গৈছে। After last night's endless thunder and rain. Thunder মানে কি? Thunder মানে হ'ল বজ্ৰপাত আৰু rain মানে বৰষুণ। ইয়াতে কি কৈছে যে যোৱা ৰাতিৰ নেৰানেপেৰা বজ্ৰপাত আৰু বৰষুণৰ পিছত এই শীতল বতাহে যে তোমাৰ মুখমণ্ডল চুই গৈছে, is the peaceful breath of your land. এইবোৰে তোমাৰ জন্মভূমিৰ শান্তিত লোৱা উশাহ। পিচফুল ব্ৰেথ মানে শান্তিত লোৱা উশাহ। The contented gurgling of that little baby. Contented মানে কি হয়? Contented মানে হ'ল সন্তুষ্টি আৰু গাৰ্গলিং মানে হ'ল কুলকুলনি, হাঁহি, খিলিকনি, হয়নে? Tied to her mother's sturdy back. তো sturdy মানে কি হয়? Sturdy মানে হ'ল মজবুত, মজুতকৈ বান্ধি লোৱা। মাকে কি কৰে? ল'ৰা ছোৱালীক, সৰু কেঁচুৱাটিক ধুনীয়াকৈ বকচাত বান্ধি লয়, হয়নে? প্ৰথমতে কি কৈছে? সেই সৰু কেঁচুৱাটিৰ সন্তুষ্টিত কৰা কুলকলনি আৰু মাকৰ বকচাত মজবুতকৈ বান্ধি লয়। Is the soil of which your land is made? তোমাৰ জন্মভূমিৰ মাটি কি এইবোৰেৰে গঢ়ি উঠা? এনেকৈ সুধিছে। Is the soil stanza চোৱা the chorus of the cuckoo and sparrows. কুকু মানে জানানে? কুকু মানে হ'ল কুলি আৰু sparrows মানে হ'ল ঘৰচিৰিকা চৰাই। আৰু chorus মানে কি হয়? chorus মানে হ'ল সমবেত সংগীত। The chorus of the cuckoo and sparrows. কুলি আৰু ঘৰচিৰিকাৰ দৰে চৰাইবোৰে লগ লাগি গীত জোৰে। কি গীত জোৰে? সমবেত সংগীত জোৰে। As they play around the treetops near. আৰু কি কৰে? ওচৰৰ গছৰ ডালত কি কৰে? খেলে। ঠিক আছে? ওচৰত থকা গছৰ ডালবোৰত উঠি খেলে। But saves your native land. কি কৈছে? আৰু এইবোৰে তোমাৰ জন্মভূমিক আকৃতি দিয়ে। কৰাছ মানেতো গমেই পাইছা? কৰাছ মানে হ'ল সমবেত সংগীত আৰু নেটিভ লেণ্ড মানে হ'ল জন্মভূমি। তাৰপিছৰ ষ্টেঞ্জাটো চোৱা The distant roll of the বিহু ঢল। বিহুৰ সময়ত দূৰৈৰ পৰা শুনা ঢোলৰ চাপৰ। Distant মানে কি? দূৰৈৰ। The পেপা and গগনা my neighbors play. আৰু মোৰ ওচৰ চুবুৰীয়াই বজোৱা পেপা গগনাৰ মাত। The heady aroma of the পিঠা and লাৰু.
হেডি এৰমা মানে কি হয় প্ৰখৰ সুগন্ধি লাৰু আৰু পিঠাটো তোমালোক জানাই হয়নে গতিকে সেই পিঠা আৰু লাৰুৰ প্ৰখৰ সুগন্ধি The sound of the evening prayer in the নামঘৰ মছজিদ চাৰ্চ কি কৈছে নামঘৰ মছজিদ গীৰ্জাত সন্ধিয়া প্ৰাৰ্থনাত যি ধ্বনিৰ সৃষ্টি হয় বা প্ৰাৰ্থনা কৰাৰ সময়ত যি বাতাবৰণৰ সৃষ্টি হয় this make the soul of your beloved land তোমাৰ প্ৰিয়তমা মাতৃভূমিৰ এইবোৰেই আত্মা গঢ়ি তুলিছে তাৰমানে কি distant roll of বিহু ঢল পেপা গগনা and হেডি আৰমা of পিঠা and লাৰু লগতে নামঘৰ মছজিদ আৰু গীৰ্জাৰ যি সন্ধিয়াৰ প্ৰেয়াৰ কৰাৰ সময়ত যি বাতাবৰণ সেই বাতাবৰণখিনিয়ে যেন কবিৰ কি কৰিছে নিজৰ মাতৃভূমি নিজৰ প্ৰিয়তমা মাতৃভূমিৰ আত্মা গঢ়ি তুলিছে এইখিনি এই কবিতাটিত কৈছে বিশেষকৈ এই কবিতাটি হ'ল এটা স্বদেশ প্ৰেমমূলক কবিতা